কবিতাৰ শিৰোনাম দুৰ্বল প্ৰেমিক। কথা হিমাংশু শইকীয়া, আবৃত্তিকাৰ প্ৰাঞ্জল শইকীয়া। আজি মনতে জানো কিয় বিষাদে আমনি কৰিছে। বুকুখনে চোন অকস্মাতে কান্দিব ধৰিছে। হয়তো তাইৰ কজলা হাঁহিটিলৈ বাৰুকৈয়ে মনত পৰিছে। হয়তো তাইৰ ধুনীয়া চাৱনীয়ে মোক হাত বাউলি দি মাতিছে। নাজানো মই তাই কাৰ হিয়াৰ লগৰী হয়গৈ। নাজানো মই কাৰ মৰমৰ ভাগীৰথী হয়গৈ। ময়ো নাযাওঁ ক'বলৈ তাইক আনৰে সান্নিধ্য ল'বলৈ। কিন্তু সেই যে ভাল লগা অনুভূতিবোৰ লৈ জীয়াই আছো মই আপোন পৰলৈ। জীৱনটো যেন স্নেহ শূন্য হৈ ৰৈ থাকিম মই তোমাক আঁকোৱালি ল'বলৈ। বাৰু মইতো মোৰ কথাখিনি মনে মনে ভাবি থলো। ভালে বেয়াই যি আছে সকলো বুকুতে সুমুৱাই থলো। তোমাক ভাল পাওঁ বুলি ক'বলৈ সদায়েই পিছ পৰি ৰলো। সুদূৰ দূৰৈৰ পৰাই তোমাক মাত লগাই থাকিলো। জীৱনৰ অশান্ত পথত আজি মই ভাঙি পৰিলো দুৰ্বল প্ৰেমিক ৰূপে। সঁচাই মই এজন দুৰ্বল প্ৰেমিক।